হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আজি ভাবিলোঁ ঘৰুৱা পদ্ধতিতে ভেদাইলতা আৰু নৰসিংহৰ ৰেচিপিখন বনাওঁ। আহকচোন কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। এয়া আমাৰ ঘৰৰ সন্মুখতে থকা ভেদাইলতা। ভেদাইলতা স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আপোনালোকেতো জানেই। সেয়ে ভাবিলোঁ আজি ভেদাইলতাৰ ৰেচিপিখন বনাওঁ মাগুৰ মাছৰ লগত। এয়া নৰসিংহ কেইটা ছিঙি লৈছোঁ। মোৰ গোটেইখিনি ছিঙা হৈ গ'ল আৰু পাতকেইটা চাফা কৰি লৈছোঁ যাতে একো লেতেৰা নাথাকে। আৰু এইকেইটা ইয়াতে দিব আলু লৈছোঁ। এতিয়া মই আলুকেইটা উতলিব দিম। আলুকেইটা উতলালৈকে ভেদাইলতা পাতকেইটা ভালকৈ ধুই মিক্সিত পিচিব দিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভেদাইলতা পাতকেইটা ভালকৈ পিছা হৈ গ'ল আৰু মই এতিয়া এইখিনি চেনেলৰে চেকি ৰসখিনি ওলাই লৈছোঁ। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ বনাব পাৰে। মই ইয়াতে ৰসখিনিয়ে দিছোঁ। এতিয়া মই অকণমান কেৰাহীটোত তেল দিছোঁ আৰু ৰসখিনি বহাই দি ভালদৰে উতলিব দিছোঁ যাতে ইয়াৰ গোন্ধটো নাথাকে। আৰু এইখিনি ভালদৰে হৈয়ে গ'ল। এতিয়া ইয়াত দিবলৈ পিঁয়াজ এটা লৈছোঁ আৰু নহৰু দুটা লৈছোঁ আৰু আনফালে উতলি থোৱা আলুকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া গৰম হোৱা তেলখিনিত পিঁয়াজ, কেঁচা জলকীয়া আৰু পিচি থোৱা নহৰুখিনি লগতে মছলাখিনি দি ভালদৰে লাৰি লৈছোঁ। এতিয়া ইয়াত কাটি থোৱা মাগুৰ মাছখিনি দি ভালদৰে ভাজি লৈছোঁ। পানী দি ভালদৰে ভাজি লোৱাৰ পিছত কাটি থোৱা আলুখিনি দি অলপ লাৰি ঢাকনি মাৰি দিছোঁ। তাৰপিছত মই ইয়াতে ভেদাইলতাৰ ৰসখিনি মিহলাই দি লগতে আৰু অলপ পানী দি ঢাকনি মাৰি দি ভালকৈ উতলিব দিছোঁ। আনফালে মই নৰসিংহ আৰু ধনিয়া পাতকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া অকণমান টেষ্ট অহাৰ কাৰণে কাটি থোৱা নৰসিংহ আৰু ধনিয়াখিনি ইয়াতে মিহলাই দিছোঁ। এতিয়া মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। অলপ মূলাখাৰ লৈছোঁ আৰু ৰৌ মাছ। আপোনালোকৰ ঘৰুৱা ৰেচিপিটো কেনেকুৱা লাগিল?